নমস্কাৰ শুভাকাংক্ষীসকল, মোৰ এটি অন্য মিনি ব্লগলৈ সকলোকে স্বাগতম। ডেকোৰেশ্যনটো দেখি নিশ্চয় ধৰিব পাৰিছে আমি এখন বিয়ালৈ আহিছোঁ। বিয়াত মানে আমি দৰা চাইহে যাম বুলি ভাবিলোঁ। অলপ সময় বহি থাকোঁতে এই কণমানিজনী দেখিছেনে, চকুৰ পাককেইটা দেখি মই ৰ'ব নোৱাৰিলোঁ আৰু ক'লোঁ, দিয়া তুমি মোচন দিয়া আৰু মই ভিডিঅ' কৰিম। লগে লগে তাই ক'লে হ'ব দিয়া, সেই বুলি কৈ চকু দেখুৱাবলৈ আৰম্ভ হৈ গ'ল। চাওকচোন চাওক, তাই কি ডাঙৰ ডাঙৰকৈ চকুবিলাক দেখাইছে তেলেকা তেলেকিকৈ। আৰু এয়া দৰা আহি গ'ল। দৰাৰ মুখখন সম্পূৰ্ণ আপোনালোকে দেখা নাপাব, কাৰণ জানেইতো আৰু মুখত ৰুমাল লৈ অহা এটা নিয়ম আছে। আৰু দৰাৰ লগত অহা বৰযাত্ৰীসকলকো অলপ আপোনালোকক দেখুৱালোঁ। তাৰপিছতে আপোনালোকে দেখিব বেণ্ড পাৰ্টিৰ লগত কি যে নাচ। আমি দৰাৰ ৰভাৰতলিত বহাৰ পাছতেই ঘৰলৈ গুচি আহিলোঁ। সেইকাৰণে বাকী পৰ্ববিলাক আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ দেই। দৰা নোচোৱাকৈ আহিম বুলি ভাবিছিলোঁ যদিও ধনটোৱে আকৌ নামানে, নাই আমি দৰা চাইহে যাম বুলি ক'লে। সেইকাৰণে ৰৈ দিলোঁ আৰু পিছত দৰা চাই মেলি আমি ঘৰলৈ গুচি আহিলোঁ। এই বিয়াখন আমাৰ মৰমৰ ভণ্টি এগৰাকীৰ আছিল। তেওঁ কথা ৰাখিবলগীয়া হ'ল আৰু ল'ৰাৰ জিদ, সেইকাৰণে একেবাৰে দৰা চাইহে আহিলোঁ আমি।